কত পিস এটা 80 টাকা না 70 টাকা দেয় 80 টাকা না 70 টাকা না 70 টাকা রাখো হ্যাঁ এইভাবে খুব ভালো লাগে এটা মেটালিস লাড়ু করে মনে হাত করে নিয়ে নিলো ওরা মিলে রাখা হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে তো আজি হ'ল লক্ষী পূজা তো লক্ষী পূজাৰ দিনাখন মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু মানে কি লক্ষী পূজাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকক সকলোকে শুভকামনা জনালোঁ আৰু তো মাৰ আশীৰ্বাদ সকলোৰে লগত থাকক আৰু লগতে মোৰ লগতো থাকক তো এতিয়া মই মানে কি মাৰ কাৰণে প্ৰসাদ বনাইছোঁ আৰু প্ৰসাদ বনোৱাৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ তো প্ৰসাদ বনোৱাৰ আগতে মই গেছটো পুৰা মানে ডেকৰেট কৰি লৈছোঁ আৰু পুৰা চাফা জুফা কৰি লৈছোঁ আৰু তাৰপিছত মই নাৰিকলৰ চিৰা বনোৱাত পুৰা ষ্টাৰ্ট কৰি দিছোঁ তো নাৰিকলৰ চিৰাৰ কাৰণে মই 2টা নাৰিকল লৈছোঁ লগতে 2 কাপ চেনি দি কিনে মই ধুনীয়াকৈ চিৰাটো বনাই লৈছোঁ আৰু সিমান বগা কৰিব নোৱাৰিলোঁ কিন্তু ইফাল যাওঁতে অকণমান লাগি গৈছিলে আৰু লগতে মই কি দিলোঁ এইটো কৰ্পূৰ অকণমান দি দিলোঁ মানে স্মেলটো ভাল হোৱাৰ কাৰণে তো চিৰাখিনি মোৰ হৈ গ'ল তো এতিয়া মই কেৰাহীটো পুৰা আকৌ এবাৰ ধুই কিনে নাৰিকলৰ লাড়ুটো বনোৱাৰ কাৰণে ষ্টাৰ্ট কৰিম তো আশা কৰিছোঁ মায়ে গ্ৰহণ কৰিব আৰু প্ৰসাদখিনি তো কি বনাব পাৰোঁ চাওঁ আৰু সময় যদি হয় তো বহুত কিবা বনাব ইচ্ছা আছিল কিন্তু চাওঁ আৰু কিমানখিনি বনাব পাৰোঁ লগতে আপোনালোকো দেখাওঁ বুলি ভাবিলোঁ তো এয়া মোৰ চিৰাখিনি হৈ গ'ল এতিয়া মই মানে নেক্সট ষ্টেপ হ'ল নাৰিকলৰ লাড়ু বনোৱাৰ কাৰণে তো এইখিনি মই মিক্সিত ধুনীয়াকৈ পিচি ল'লোঁ তাৰপাছত আৰু এইখিনি বনাম আৰু যেনেকৈ ধৰণে লাড়ু বনাই সকলোৱে জানেই আৰু মই আৰু কিয়নো ক'ম আৰু তো বহুতে ধুনীয়া লাড়ু বনাব জানে মোৰ সিমান ভাল নহয় তথাপিতো চেষ্টা কৰিছোঁ তো অকণমান চুজি দিম বুলি ভাবিছিলোঁ আৰু নাৰিকলৰ লাড়ুত বেছি নিদিওঁ এনেই অলপমান তো চুজিখিনি প্ৰথমতে ভাজি লৈছিলোঁ মই তাৰপিছত উলিয়াই ৰাখিছোঁ তাৰপিছত নাৰিকলখিনি ধুনীয়াকৈ ভাজি লাড়ু বেছি বনোৱা নাই এনে মানে নাখায় আৰু আমাৰ নাৰিকলৰ লাড্ডুটো সিমান পচন্দ নকৰে ঘৰত তো মই এনে মাৰ কাৰণে বনাইছোঁ আৰু গধূলি অলপ ওচৰ চুবুৰীয়াত ভগাই দিম তো এইখিনি মই বনাই লওঁ লগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই তো এতিয়া মই মানে পুৰা লাড্ডুটো বনাই লওঁ আৰু এইকেইটা হ'ল মোৰ লাড়ু আৰু বেছি বনোৱা নাই কৈছিলোঁ যে অকণমান হৈছে আৰু 10-12টামান হৈছে নেকি তো এতিয়া বনাম মই চুজি তো চুজিৰ কাৰণে পুৰা আকৌ কেৰাহীত ধুই লৈছোঁ লৈ কিনে তাত ঘি দিছোঁ ঘিত মানে মই চুজিটো অকণমান ভাজি ল'ম গোন্ধটো অহালৈকে তাৰপিছত আৰু কি কৰোঁ আপোনালোকেতো ভিডিঅ'টো দেখিবই তো প্ৰথমতে মানে কি মই মানে ড্ৰাই ফ্ৰুটছকেইটা অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি মই মিক্সিত পিচি কিনে গুড়া কৰি দিম মানে গোটা নিদিওঁ তো গুড়ি কৰি দিম বুলি ভাবিছোঁ তো আপোনালোকে চাই থাককচোন কি কৰোঁ আৰু তো ড্ৰাই ফ্ৰুটছখিনি ভাজি কিনে মই ওলাই ৰাখিছোঁ তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি পিচি ল'ম আৰু এতিয়া বাৰী হ'ল চুজিখিনি ভাজি লোৱাৰ তাৰপিছত অকণমান ভাজি লৈছোঁ আপোনালোকে আৰু নেহাঁহিব দেই মানে এইবিলাকতো জানোৱে আৰু এই আৰু কি মানে কৈ আছে আৰু এনেকুৱাকৈ নাহাঁহিব এনেই জাষ্ট মই পূজা বুলি মানে ভিডিঅ'টো বনাইছোঁ তো চাই ভাল পালে লাইক এটা কৰি দিব আৰু তো এতিয়া মই ধুনীয়াকৈ চুজিখিনি ভাজি ল'ম আৰু মানে গোন্ধটো অহালৈকে আৰু অকণমান কালাৰটো অহালৈকে তাৰপিছত মই আজি মানে মোৰ কি হ'ল গাখীৰ নাছিলে ঘৰত একদম পাহৰি গৈছিলোঁ গাখীৰটো আনিবৰ কাৰণে তো মই চাওঁ আৰু কি যোগাৰ কৰিব পাৰোঁ আপোনালোকে দেখিব মই কি কৰিছোঁ তো ইয়াত মই চেনি দি দিলোঁ অকণমান বেছি চেনি দিয়া নাই চুজিখিনি বেছি মিঠা হোৱা নাছিলে কাৰণ মই চেনি কমকৈ দিছিলোঁ আৰু মিঠাটো আমাৰ ঘৰত খুব কম চলে তথাপিতো আজি পূজা বুলি মানে অকণমান নহয় আৰু লাড়ুটো পৰিল চিৰাটো পৰিল এতিয়া চুজিটো পৰিব তো
তো চেনি আজি পূৰা ঠিকছে ইউজ হৈছে মোৰ ঘৰত। সেনেকৈ চেনি ইউজে নহয় আমাৰ ঘৰত। তো এতিয়া মই এইখিনি পূৰা পিচি ল'ম, তাৰপাছত ইয়াৰ লগত মানে দি দিম আৰু চুজিখিনিৰ লগত। তো ইয়াতে মই এতিয়া গুড়িখিনি দি ল'ম, মানে ড্ৰাই ফ্ৰুটছৰ গুড়িখিনি দি ল'ম ইয়াৰ লগত। তাৰপিছত গৰম পানী আৰু কেঁচা নাৰিকল অকণমান দি দিম। আৰু শেষত দিলোঁ এয়া কনডেন্স মিল্ক এটা আছিলে, তো সেইখিনি মই যোগাৰ কৰিলোঁ আৰু, নহ'লে অকল পানী দি ভাল নালাগিবতো। তো সেইকাৰণে মই কনডেন্স মিল্ক অকণমান দি লৈছোঁ। তাৰপিছত নাৰিকল আৰু ড্ৰাই ফ্ৰুটছৰ গুড়িখিনি দি অকণমান সময় লাৰি মই এইখিনি কাঁহীত উলিয়াই ৰাখিছোঁ। তাৰপিছতনো কি আৰু, সেয়ে আৰু যি দেখিছে আপোনালোকে। তো এইখিনি মই মানে দুপৰীয়া মানে অকণমান গধূল হোৱাৰ আগতে মই এইখিনি চব যোগাৰ কৰি ৰাখিছিলোঁ। তাৰপিছত আৰু চাকি তাকি জ্বলোৱাৰ কাৰণে ৰেডি কৰিব লাগিব। তো যিহেতুকে অকলে গোটেইখিনি কৰিব লাগে, বাচ্ছাও আছে, তো মই মানে যিখিনি পাৰোঁ আৰু ভক্তিৰে কৰিছোঁ আৰু মায়ে গ্ৰহণ কৰিব বুলি। তো যিমান আৰু কৰিব ইচ্ছা আছিলে, পুৰি বনাম বুলি ভাবিছিলোঁ, কিন্তু সময় নহ'ল। এইখিনি কৰোঁতে বহুত টাইম গুচি গ'ল মোৰ। তো হ'ব আৰু মনটো দি যিখিনি আৰু বা কৰিব পাৰিছোঁ আৰু যিখিনি দিব পাৰিছোঁ, তাতে ময়ো সন্তুষ্ট, নিশ্চয় মায়েও সন্তুষ্ট হ'ব। তো এনেই অকণমান কেঁচা নাৰিকল দি ডেক'ৰেট কৰি দিছোঁ। তো হৈ গ'ল মোৰ। তো এতিয়া মই মানে চাকি বন্তি দিয়াৰ কাৰণে মানে শলিতাবোৰ কাটি ল'ম। তাৰপিছত কল চল চব ৰেডি চেডি কৰি মানে মই গা মূৰ ধুই কাপোৰযোৰ পিন্ধিব লাগিবতো। তো প্ৰথমতে মই চবখিনি কাম কৰি লৈছোঁ, ৰেডি কৰি লৈছোঁ আৰু মানে অকণমান গধূলি হ'বই ধৰিছে আৰু। মই গধূলি নহওঁতে এইখিনি কামখিনি কৰি লওঁ। কৰি লৈ কিনে তাৰপিছত আৰু চাকি জ্বলাব লাগিব পূৰা চাৰিওপিনে। ইমান ভাল পাওঁ মই চাকি জ্বলাই কিনে, বহুত ভাল লাগে। তো এয়া মই পাণ তামোল আনিছিলোঁ বজাৰৰ পৰা কিনি, ইয়াতেতো আমাৰ ইয়াত নাই, তো কিনি আনিছিলোঁ ৰাতিপুৱা গৈ কিনে। আৰু কিনা মানে এই ফল মূলবোৰতো কিনাই দিয়কচোন, লগতে পাণ তামোলৰ গছ ঘৰত থাকিলে ভাল, নাই আৰু কি কৰিম। তো এতিয়া মই পূৰা চাকি জ্বলোৱাৰ কাৰণে ৰেডি কৰি আছোঁ। গধূল হৈ গ'ল, আন্ধাৰ হ'ব ধৰিছে। তো মই চাকিবিলাক যোগাৰ কৰি কিনে চব মানে একফালৰ পৰা জ্বলাই যাম আৰু। তো এখেতে কৰি আছে মানে কি, নাৰিকল মানে প্ৰসাদত দিয়াৰ কাৰণে নাৰিকল কাটা নাছিলোঁ, তো এওঁ কাটি দি আছে নাৰিকলখিনি। তো মই এইখিনি জ্বলাই লৈ কিনে আৰু পিছত আৰু শৰাইখন পাতি আহিছোঁ। তাৰপিছত এতিয়া আৰু অকণমান পূজা চূজা কৰিব লগা আছে, এইখিনি কৰি ল'ম। তো এয়া বাবু মোৰ লগত ঘূৰি আছে পিছে পিছে। তো চাকিবোৰ ধুনীয়াকৈ জ্বলাই ল'লোঁ চাৰিওপিনে। মাইনাহঁতো আছে, আৰু আমাৰ জেকি, সি পূৰা ভয় কৰে চাকি তাকি দেখিলে, পোহৰ দেখিলে। মই শৰাইখন ধুনীয়াকৈ দি দিলোঁ, হৈ গ'ল মোৰ। তাৰপিছত আৰু শৰাইখন অলপ পিছত ভাঙি লওঁ। তাৰপিছত বাবুই এনেকৈ ওপৰত চাটৰ ওপৰত আহি চাকি জ্বলাই আছে। তো আজিলৈ ইমানেই। বাই বাই। লক্ষী পূজাৰ কাৰণে আপোনালোকক আকৌ এবাৰ সকলোলৈকে মোৰ ফালৰ পৰা একদম শুভকামনা জনাইছোঁ। বাই বাই। আজি লক্ষী পূজা।